মই নৱজ্যোতি এই মুহূৰ্তত টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ কাৰণে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোৰ যোগেদি তেওঁলোকৰ মনত থকা এটা প্ৰশ্নৰ উত্তৰ লাভ কৰিব। এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ যে এজন ল'ৰাই মোৰ প্ৰফাইল পিক ব্যৱহাৰ কৰি তেওঁ টেলিগ্ৰামত বিভিন্নজনক মেছেজ কৰি হাৰাশাস্তি কৰিছে বুলি ইতিমধ্যে মই খবৰ লাভ কৰিছোঁ। কাৰণ তেওঁ ছোৱালীলৈ বহুত মেছেজ কৰে, বিভিন্ন ধৰণৰ মেছেজ কৰে, ফটো শ্বেয়াৰ কৰি আছে, অশ্লীল ফটো শ্বেয়াৰ কৰিছে বুলি ইতিমধ্যে মই খবৰ লাভ কৰিছোঁ। গতিকে তেওঁৱে মোক এইবিলাক দি আছে স্ক্ৰীনশ্বট মাৰি পেলাই, আৰু বেলেগেও মোক দি আছে। গতিকে এই কামটো যিজনে কৰিছে তেওঁক যদিহে আপোনালোকে মোক ধৰাই দিব পাৰে তেতিয়াহ'লে কিন্তু আপোনালোকে এটা মই পুৰস্কাৰ দিম। কাৰণ সেইজন প্ৰাৰ্থীক মই বিচাৰিছোঁ যিজন প্ৰাৰ্থীয়ে মোৰ লগত এনেকুৱা ধৰণৰ খেল খেলি আছে। কাৰণ সেইজন টেট উত্তীৰ্ণ প্ৰাৰ্থী হ'ব পাৰে, হয়তো নহ'বও পাৰে, টেট ফেইল কৰা প্ৰাৰ্থী হয়তো হ'ব পাৰে, ক'ব নোৱাৰোঁ। কিন্তু যিজন প্ৰাৰ্থীয়ে এই কাম কৰি আছে মোৰ প্ৰফাইল পিক ব্যৱহাৰ কৰি, তেওঁৰ পৰা যদি নাম্বাৰটো লৈ মোক যদি দিব পাৰে তেওঁক কিন্তু মই পুলিচ কেছ দিবলৈ মই সাজু আছোঁ। কাৰণ ইতিমধ্যে সেই প্ৰাৰ্থীজনক মই উলিয়াব পৰা নাই। টেলিগ্ৰামত মেছেজ কৰে তেওঁ, আৰু হোৱাটছআপত যদি মেছেজ কৰিছে তেতিয়াহ'লে কিন্তু আপোনালোকে মোক লগালগ মেছেজ কৰিব। মোৰ এটাই নাম্বাৰ, সেইটো নাম্বাৰ হৈছে 8638425556। এই নাম্বাৰটোত আপোনালোকে কল কৰিব বা মেছেজ কৰিব। পুনৰবাৰ কৈছোঁ, মোৰ নাম্বাৰটো হৈছে 8638425556। এই নাম্বাৰত আপোনালোকে যোগাযোগ কৰি মোক খবৰ দিব। কাৰণ যদিহে আপোনালোকৰ লগত এনেকুৱাকৈ যদি মেছেজ কৰি থাকিবলৈ হয়, মই যিহেতু টেলিগ্ৰামত মেছেজ নকৰোঁ আগতীয়াকৈ, কোনোবাই মেছেজ দিলে মই মেছেজ ৰিপ্লাই কৰোঁ কেতিয়াবা যেতিয়া মই সময় পাওঁ। কাৰণ ইতিমধ্যে মোৰ সময়ো নাই, খুব কম সময় পাওঁ। গতিকে যিকণ সময় পাওঁ মই টেলিগ্ৰামত ইমান বিজি নাথাকোঁ। গতিকে টেলিগ্ৰামত এই ধৰণৰ কাম কৰি আছে, কাৰণ তাত যিহেতু নাম্বাৰটো শ্ব' নকৰে, তেওঁ নাম্বাৰটো প্ৰাইভেট কৰি থৈছে। গতিকে মই সেই ক্ষেত্ৰত তেওঁৰ লগত যোগাযোগ কৰিব পৰা নাই যিজন প্ৰাৰ্থীয়ে মোৰ লগত এই ধৰণৰ খেল খেলি আছে। গতিকে মই তেওঁক পুনৰবাৰ কৈছোঁ যে তেওঁ যদিহে মোৰ লগত যুঁজিব বিচাৰে তেতিয়াহ'লে ফণ্টাফণ্টি যুঁজিবলৈ আহক। যদি যুঁজিব নোৱাৰে তেতিয়াহ'লে কিন্তু এইবিলাক কাম কৰি নাথাকিব। পুনৰবাৰ কৈছোঁ, আৰু যদি কোনোবাই এই ক্ষেত্ৰত যদিহে মোৰ ফালৰ পৰা অশ্লীল ফটো যদি গৈছে তেনেকুৱা ধৰণৰ মোৰ যিটো প্ৰফাইল পিক ব্যৱহাৰ কৰি যিজনে দি আছে, তেতিয়াহ'লে কিন্তু তেওঁৰ ওপৰত আপুনি ব্যৱস্থা ল'ব পাৰিব। গতিকে এইখিনিয়ে মই আপোনালোকক জনালোঁ। এতিয়া আহিছোঁ মই মূল বিষয়বস্তুলৈ। মূল বিষয়বস্তু হৈছে, আপোনালোকে ইতিমধ্যে এটা খবৰ লাভ কৰিছে যে যিসকল টেটত উত্তীৰ্ণ হৈ আছে UP লেভেলত, সেইসকলক ইতিমধ্যে মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন হৈছে। কাৰণ ইতিমধ্যে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মাষ্টাৰ ডিগ্ৰী থাকিব লাগিব। এগৰাকী প্ৰাৰ্থী স্নাতকোত্তৰ ডিগ্ৰী থাকিব লাগিব বুলি ইতিমধ্যে পেপাৰে পত্ৰই ভাইৰেল হৈ আছে এই বিষয়টো। কিন্তু এই বিষয়টোৰ ওপৰত সকলোৱে জানিব বিচাৰে যে এই ক্ষেত্ৰত আমাৰ প্ৰভাৱ পৰিব নেকি। যিসকলে ধৰক এইবাৰ LP UP টেটত উত্তীৰ্ণ হৈছে সেইসকলে ভাবিছে যে এইবাৰ আমি নিযুক্তি লাভ নকৰোঁ কাৰণ আমাৰ মাষ্টাৰ ডিগ্ৰী নাই। যিসকলৰ মাষ্টাৰ ডিগ্ৰী আছে তেওঁলোকে চিন্তাত ভোগা নাই, কিন্তু যিসকলৰ মাষ্টাৰ ডিগ্ৰী নাই তেওঁলোকে এই দুশ্চিন্তাত ভুগিছে। গতিকে মই এই বিষয়টোৰ ওপৰত যিহেতু ক'বলগীয়া বহুখিনি কথা আছে, এই কথাখিনি মই আপোনাক জনাই থ'ব বিচাৰিছোঁ যে যদিও আপোনাৰ মাষ্টাৰ ডিগ্ৰী নাই, আপুনি কিন্তু এইবাৰ টেটত পাছ কৰিছে যদি আপুনি চাকৰি পোৱাটো নিশ্চিত। যদিহে আপোনাৰ কোৱালিফিকেশ্যন ঠিকে আছে, আপোনাৰ যদিহে কাট অফ মাৰ্কে কভাৰ কৰিব, তেতিয়াহ'লে কিন্তু আপুনি নিশ্চয় চাকৰি পাবলৈ সক্ষম হ'ব। 2022 নতুন শিক্ষানীতি আহি আছে। নতুন শিক্ষানীতি মতে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে এগৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন হ'ব বুলি ইতিমধ্যে জনাইছে। কাৰণ জানেই যে আপোনালোকে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলে যিহেতু LP UP ক্ষেত্ৰত তেওঁলোকে আবেদন কৰিব পাৰে। গতিকে সেইসকল প্ৰাৰ্থীৰ ক্ষেত্ৰত যে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ মাষ্টাৰ ডিগ্ৰী যে প্ৰয়োজন হৈছে, গতিকে এই বিষয়টো যিহেতু সদনত উত্থাপন কৰিব, এই বিষয়টো উত্থাপন কৰাৰ প্ৰাক মুহূৰ্তত এইসকল কেণ্ডিডেট ইতিমধ্যে দুশ্চিন্তাত ভুগিছে যে যিসকলে এইবাৰ UP লেভেলত উত্তীৰ্ণ হৈ আছে তেওঁলোকক ইতিমধ্যে নিযুক্তি নিদিব নেকি, সেই সম্পৰ্কত ইতিমধ্যে জানিব বিচাৰে। গতিকে এই বিষয়টোৰ ওপৰত মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে আপোনালোকৰ এডভাৰটাইজমেণ্টত কি উল্লেখ আছিলে, তাত মাষ্টাৰ ডিগ্ৰীৰ কথা উল্লেখ আছিলে নেকি যে LP UP টেটৰ কাৰণে মাষ্টাৰ ডিগ্ৰীৰ প্ৰয়োজন হ'ব বুলি। যিহেতু এডভাৰটাইজমেণ্টৰ উল্লেখ নাই যে LP আৰু UPত মাত্ৰ ডিগ্ৰী পাছ কৰিলে হৈ যায়, তেখেতৰ DLED বা BEd থাকিব লাগে আৰু তেখেত ডিগ্ৰী পাছ হ'ব লাগে, তাত সেই কথাটোৱে উল্লেখ আছে এডভাৰটাইজমেণ্টত। গতিকে তাত মাষ্টাৰ ডিগ্ৰীৰ কথা নাহে, অনলি ডিগ্ৰী পাছ হ'লেই হ'ল। গতিকে যিহেতু এডভাৰটাইজমেণ্টৰ মতেহে যিহেতু নিযুক্তি প্ৰদান কৰিব, গতিকে এডভাৰটাইজমেণ্টৰ বাহিৰত নিযুক্তি প্ৰদান কৰিব নোৱাৰিব। যদিহে এডভাৰটাইজমেণ্টৰ বাহিৰত নিযুক্তি প্ৰদান কৰে তেতিয়াহ'লে কিন্তু হাইকোৰ্ট কৰিলে আপুনি জিকি যাব। গতিকে
এই ক্ষেত্ৰত মই পুনৰবাৰ ক'ব বিচাৰিছোঁ যে যিসকলে ডিগ্ৰী পাছ কৰি থৈছে যদি তেওঁলোকৰ DLED আছে বা BEd আছে তেতিয়াহ'লে কিন্তু তেওঁলোকে LBUP টেটৰ কাৰণে যোগ্য প্ৰাৰ্থী আৰু তেওঁলোকে এইবাৰ 2022 চনৰ নিযুক্তি লাভ কৰিব এই বিষয়টোলৈ আপোনাৰ টেনচন লোৱাৰ কোনো বিষয় নহয় কাৰণ এই বিষয়ত যদি সদন উত্থাপন কৰে যে এগৰাকী যিসকলে UP লেভেলত উত্তীৰ্ণ হৈ আছে তেওঁলোকক মাষ্টাৰ ডিগ্ৰী যদি প্ৰয়োজন হ'ব বুলি ইতিমধ্যে যদি সদন উত্থাপন কৰে কিন্তু আপোনালোকে হয়তো নিযুক্তি লাভ নকৰিব কাৰণ ইতিমধ্যে জানেই যে এই বিষয়টোৰ ওপৰত বহুতৰ মনত চিন্তা চৰ্চা হৈ আছে যে কি হ'ব কি নহ'ব কিন্তু মোৰ মতে যিহেতু সদনত এতিয়াই উত্থাপন নকৰে এই বিষয়টো যদি উত্থাপন কৰে কিন্তু এডভাৰটাইজমেণ্টে মতে যাব লাগিব এটা এডভাৰটাইজমেণ্টত কি উল্লেখ আছিল যেহেতু তাত মাত্ৰ ডিগ্ৰী পাছ হ'লেই হ'ল তেখেতৰ DLED আৰু BEd থাকিলেই হ'ল গতিকে সেইসকলে যেহেতু LPUP ক্ষেত্ৰত তেওঁলোকে নিযুক্তি লাভ কৰিব পাৰিব যেহেতু আপোনালোকে জানে যে LP ক্ষেত্ৰত হায়াৰ ছেকেণ্ডাৰী মাৰ্কছ BEd বা DLEDৰ মাৰ্কছ আৰু টেটৰ মাৰ্কছ যেহেতু যোগ কৰা হয় আৰু UP ক্ষেত্ৰত DLEDৰ মাৰ্কছ টেটৰ মাৰ্কছ আৰু HSৰ মাৰ্কছ আৰু ডিগ্ৰী মাৰ্কছ যেহেতু যোগ কৰা হয় UPত 4টা যোগ কৰা হয় আৰু LPত 3টা যোগ কৰা হয় গতিকে এই বিষয়টো জানেই আপোনালোকে যিসকলে LP উত্তীৰ্ণ হৈছে তেওঁলোকে হায়াৰ ছেকেণ্ডাৰী পাছ হ'লেই হ'ল আৰু যিসকলে UP উত্তীৰ্ণ হৈছে তেওঁলোক ডিগ্ৰী পাছ হ'লেই হ'ল গতিকে এই বিষয়টো যেহেতু নাহে যেহেতু আপোনালোকে কৈ আছে যে বিভিন্নজনে ইতিমধ্যে মোক সুধি আছে যে আমি নিযুক্তি লাভ নকৰিম নেকি এনেকুৱা ধৰণৰ প্ৰশ্ন বহুতৰ মনত আহি আছে গতিকে সেইসকলক মই জনাই দিব বিচাৰিছোঁ যে আপোনালোকে কোনো ধৰণৰ টেনচন ল'ব নালাগে 2021 চনৰ যি এডভাৰটাইজমেণ্ট মতে তাত যিখিনি উল্লেখ আছে সেই উল্লেখ কৰা মতে আপুনি নিযুক্তি লাভ কৰিব গতিকে কোনো ধৰণৰ টেনচন ল'ব নালাগে এই বিষয়টোৰ ওপৰত বিভিন্নজনে মোক সুধি থকাৰ কাৰণে মই জনালোঁ আপোনালোকক যদিহে এই বিষয়টোৰ ওপৰত আপোনালোকৰ যদি এতিয়াও সন্দেহ হৈ আছে তেতিয়াহ'লে আপোনালোকে শিক্ষামন্ত্ৰী মহোদয়ক এবাৰ লগ কৰক কাৰণ শিক্ষামন্ত্ৰী মহোদয়ৰ পৰা এই বিষয়টো যদি আপোনালোকে ভালকৈ জানিব পাৰে তেতিয়াহ'লে কিন্তু আপোনালোকৰ মনত থকা যিখিনি প্ৰশ্ন সেই প্ৰশ্নখিনিৰ উত্তৰ আপোনালোকে লাভ কৰিব কাৰণ শিক্ষামন্ত্ৰী মহোদয়ে স্পষ্ট কৰি দিব যে 2021 চনৰ এডভাৰটাইজমেণ্ট মতে UP কাৰণে ডিগ্ৰী পাছ হ'লে হৈ যায় আৰু LP কাৰণে তেওঁ হায়াৰ ছেকেণ্ডাৰী পাছ হ'লে হৈ যায় যদি তেওঁ DLED বা BEd আছে তেতিয়াহ'লে তেওঁ নিযুক্তি লাভ কৰিব এই ক্ষেত্ৰত কোনো ধৰণৰ সমস্যা নাই গতিকে এইখিনি আপোনালোকক জনালোঁ আশা কৰিছোঁ ভিডিঅ'টো যদি চাই আপোনালোকে নিশ্চয় লাইক এটা কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যেন পাৰে শ্বেয়াৰ কৰি দিব ধন্যবাদ